নমস্কাৰ। অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিছোঁ। আজি ২৬ জানুৱাৰী। আমি সকলোৱে জানো আজি গণতন্ত্ৰ দিৱস। আমি গণতন্ত্ৰ দিৱসনো কিয় পালন কৰোঁ, আমাৰ সংবিধানৰ ইতিহাসনো কি, এই আটাইখিনি কথা আজি এই ভিডিঅ'টিত জানিম। চাই থাকক ভিডিঅ'টো, শেষলৈকে চাব। আৰু যদি ভাল লাগে এটি লাইক কৰি দিব। আপোনালোকৰ এটি লাইকে যথেষ্ট উৎসাহ যোগায়। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে অধিক লোকলৈ মোৰ এই ভিডিঅ'টো পায়গৈ। আমি সকলোৱে জানো 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত স্বাধীন হৈছিল। কিন্তু ভাৰত স্বাধীন হোৱাৰ সময়ত জানো আমাৰ সংবিধান আছিল? নাছিল। আমি নিৰ্ভৰ কৰি আছিলোঁ ভাৰত চৰকাৰৰ অধিনিয়ম 1935 চনৰ ওপৰত। 1947 চনৰ 28 আগষ্ট তাৰিখে B.R. আম্বেদকাৰক অধ্যক্ষ পাতি এখন সংবিধান প্ৰস্তুত কৰি উলিয়াবলৈ দিয়া হৈছিল। আৰু সেই চনৰে 4 নৱেম্বৰ তাৰিখে তেওঁলোকে এখন খচৰা সংবিধান প্ৰস্তুত কৰি সংসদত দাখিল কৰিছিল। 2 বছৰ 11 মাহ আৰু 18 দিনৰ ভিতৰত সংসদৰ সদস্যসকল 166 দিনৰ কাৰণে মিলিত হয়। আৰু কিছু পৰিৱৰ্তন কৰাৰ পাছত 1950 চনৰ 24 জানুৱাৰী তাৰিখে আমাৰ সংসদৰ 308 জন সদস্যই সেই সংবিধানখনত স্বাক্ষৰ কৰে। আৰু তাৰ দুদিনৰ পাছত মানে 1950 চনৰে 26 জানুৱাৰী তাৰিখে মানে আজিৰ দিনটোতেই আমাৰ সংবিধানখন গৃহীত হয়। আমাৰ সংবিধানখন হৈছে মানে ভাৰতৰ সংবিধানখনেই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল লিখিত সংবিধান। সেইকাৰণে আজিৰ দিনটোতেই আমি গণতন্ত্ৰ দিৱস পালন কৰোঁ। ধন্যবাদ।